নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এঠাইলৈ যাব আহিছোঁ আৰু ব্লগটো আৰম্ভ কৰিলোঁ আমাৰ দমদমা চকৰ পৰা। মানে বাকীখিনি ঠাই নকৰিলেও পানীৰ কাৰণে অকণমান দিগদাৰ হ'ল। আৰু মোৰ লগত আছে বৰ্তমান ৰাজু, গগন। এয়া ৰাজু আৰু আগৰ ফালে গগন আৰু ৰূপম ৰখি আছে আগত, আৰু আহি আছে ৰাজা মানস। দেখুৱাম বাৰু চবকে, আৰু ক'ত গৈছে চাই থাকক। গৈছোঁ এতিয়া চেঁচা চকলৈ খোজকাঢ়ি, ৰূপমৰ লগত একেলগে যাওঁ, গাড়ীত উঠিম। এয়া আগৰ ফালে বেগ, পিছৰ ফালে ঢোল, আৰু ৰাজুৰ ঢোল লৈ আছে গগনে। গৈ আছোঁ এতিয়া, বলক গৈ দেখুৱাই আছোঁ। এয়া আহি পালে আমাৰ ৰাজা, মানস, ৰূপম। এয়া ৰাজা, এয়া গগন বহি আছে, এয়া মানস। বলক নহ'লে গৈ থাকোঁ। এতিয়া আহি পালোঁ পাকৰ কোণা, গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে ক'ব। পৰ্বতৰ মাজে এয়া হাঁহি ধেমালিৰ মাজেৰে আহি পাই গ'লোঁ গণেশ মন্দিৰ। আগাথুৰি গণেশ মন্দিৰ হয় এইটো। অলপ গৈ থাকোঁ আগলৈ। দেখা পালে সপোন জাগি উঠে, গণি হয় তাজমহল। কেনে গৈছে বন্দে মাতৰম। আহি পালোঁ দিয়ক, আমি আহি পাই গাড়ীৰ পৰা নামিলোঁ এইমাত্ৰ। এয়া ইহঁতে পইচা দি আছে, আৰু ক'ত আহিলোঁ গম পাব এবাৰ। দেখুৱাই আছোঁ, চাই হওক। মই আহি আছিলোঁ লংকেশ্বৰ, মানে মোৰ নহয়, আমাৰ দাদা স্বৰূপ হিৰোজ মেথি ডাঙৰীয়াৰ ঘৰত। আহি পাই গগনটো শুই গ'ল, এয়া গগন শুই গ'ল, আৰু ৰাজা আছে সেইফালে সেইটো ৰুমত শুই আছে। এয়া কঁঠাল খাব বহিলোঁ এতিয়া হিৰোজৰ ঘৰত। এয়া আমাৰ ৰাজু কঁঠাল ফালি আছে, আৰু এয়া ৰূপম, এয়া বিতুপন নমস্কাৰ। এয়া ৰাজা ৰাজু চাৰে কথা ওলাইছে না, দীঘল ৰাজা লৈ ল'লো আগতে। এটা দুটা তিনটা ৰাজা লৈছে, চৰাইটো দি এয়া আমাৰ বিহুৰ ৰিহাৰ্চেল চলি আছে। ছোৱালীবোৰে অকণমান ৰিহাৰ্চেল কৰি আছে। তাৰপাছত কৰিম আমি নাটকৰ ৰিহাৰ্চেল। দেখুৱাই আছোঁ, চাই থাকক। এয়া নাটকৰ ৰিহাৰ্চেল আৰম্ভ হ'ল। চাওক, অকণমান ৰিহাৰ্চেলে চাওক। আৰু এটা কথাও নকবা। আমি যাওঁ নেকি? আৰু ভাইটি তই কি
সন্মানৰ কথা তই মোক শিকাব নালাগে মই ভালদৰে জানো যে ৰেসপেক্ট শব্দটো এটা গুড ৱৰ্ড হয় প্ৰণৱ দা এতিয়া টাইম আহি গ'ল বাৰ্থডে কেক কটাৰ লকান ভাই ব্লগাৰ হেপী বাৰ্থডে ভিডিঅ' বনাব সোমাই যাব ৰূপম ভাই বাৰ্থডে এতিয়া প্ৰায় সকলোখিনি কাম শেষেই হ'ল এতিয়া অকণমান খোৱা বোৱাখিনি চাওঁ আমাৰ মাংস বাকী আছে এয়া ৰাজু এতিয়া প্ৰায় সকলোখিনি কাম শেষেই হ'ল দিয়ক এতিয়া খোৱা বোৱা ষ্টাৰ্ট হ'ল আৰু আপোনালোকে চাগে ভাবি আছে আমি ইয়াত কি কৰিব আহিছিলোঁ বাৰ্থডে পাৰ্টি খাব নে ৰিহাৰ্চেলৰ বাবে কৈছোঁ আপোনালোকক গোটেইখিনি চাই থাকক আপোনালোকে চাগে ভাবি আছে যে যোৱাকালি মই ইয়াত কি কৰিব আহিছিলোঁ মই আহিছিলোঁ ৰিহাৰ্চেল কৰিব তাত সিৰোজদাই যে খানাৰ আয়োজন চলাই আহিছে আমি গম পোৱা নাই তাৰপিছত আমাৰ এই বিহু নচা ছোৱালী এজনী আমাৰ লগত নিহাৰিকা তাইৰো বাৰ্থডে আছিল বাৰ্থডে পাৰ্টিটো একেলগে হৈ গ'ল বাকী ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আকৌ লগ পাম নহ'লে নতুন ভিডিঅ'ত